আমাৰ কোনো ধৰণৰ শ্বৰ্ট ফিল্ম নহয় আৰু আমি এইটো ভিডিঅ' এটা শ্বৰ্ট ভিডিঅ' হিচাপে আমি আপলোড কৰিম। তো আপোনালোকেতো জানাই অহাকালিৰ পৰা আমাৰ পবিত্ৰ ৰমজান মাহ আৰু আমি পবিত্ৰ ৰমজান মাহত আমি ভিডিঅ' নবনাওঁ বুলিয়ে ভাবিছোঁ, যিহেতু পবিত্ৰ ৰমজান মাহত আমাৰ এটা বহুত ভাল লগা দিন আৰু এই দিনটোত আমাৰ ভিডিঅ' বনাব নালাগে। কিন্তু আমি আপোনালোকে এইটো নাভাবি যে এই লাভাৰ আৰু ভিডিঅ' নাপায়, আপোনালোকে এইটো নাভাবি আৰু এই লাভাৰ সদায় আমাৰ ভিডিঅ' পাই থাকিব আৰু পবিত্ৰ ৰমজান মাহ এমাহে আপোনালোকে ধৈৰ্য ধৰক, আমাক সদায় পাই থাকিবা। আমি আপোনালোকৰ লগত আছোঁ, আপোনালোকে অলপ ছাপোৰ্ট কৰা। আমি এই লাভাৰ আমি সদায় ভিডিঅ' দি থাকিম আৰু আমাৰ এটা কভাৰ চং বনোৱা আছে, সেই কভাৰ চংটো আমি এডিটিঙৰ কাম কৰি আছোঁ আৰু এই কভাৰ চংটো আমি ৰমজান মাহৰ মাজতে দিম আৰু এই ৰমজান মাহৰ ভিতৰত আমি কোনো ভিডিঅ' নবনাওঁ। এই ৰমজান মাহৰ পিছতে আমি আৰু আকৌ শ্বৰ্ট ফিল্ম বনোৱা ষ্টাৰ্ট কৰিম। তো আপোনালোকে আমাক ছাপোৰ্ট কৰা আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলেও ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰিব। আৰু আমাৰ এই লাভাৰ পৰা আপোনালোক সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আৰু ৰমজান মাহৰো শুভেচ্ছা থাকিল। তো ৰমজান মাহৰ পিছতে আমাৰ নতুন শ্বৰ্ট ফিল্ম পাই যাব, টেনশ্যন নল'ব আপোনালোকে। তো এইখিনিয়ে মোৰ আজি ক'বলগীয়া কথা।